ফ্ৰেণ্ডছ, আজি আমি ISS অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ বিষয়ে কিছু তথ্য জানিম। পৃথিৱীপৃষ্ঠৰ পৰা 408 কিলোমিটাৰ ওপৰত স্থাপন কৰা ISS হৈছে পৃথিৱীৰ বৰ্তমানে একমাত্ৰ নিয়ন্ত্ৰিত হৈ থকা স্পেচ ষ্টেচন। ৰাতিৰ আকাশত খালী চকুৰে দেখা পোৱা এই স্পেচ ষ্টেচন বনাওঁতে কিন্তু বহু সময় লাগিছিল। আৰু এখন ষ্টেচন কেৱল এখন দেশে বনোৱা নাছিল, এইখন বনাওঁতে বহু দেশে সহায় কৰিছিল। আমেৰিকা, ৰাছিয়া, জাপান, কানাডা, ইউৰোপ আদিৰ স্পেচ এজেঞ্চিৰ সহযোগিতাত ISS স্থাপন কৰা হৈছিল। প্ৰথম অৱস্থাত ISSত মাত্ৰ কেইদিনমানহে পাৰ্টছ আছিল, বাট পাছত লাহে লাহে আন দেশৰ দ্বাৰা ইয়াৰ অইন পাৰ্টছবোৰ সংযোগ কৰা হৈছিল। বন্ধুসকল, আকাৰৰ কথা ক'লে ISS দীঘলে 73 মিটাৰ আৰু বহলে 109 মিটাৰ আৰু ইয়াৰ ওজন প্ৰায় 450 টন। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মুঠতে 16টা মেইন পাৰ্টছ আছে। ইয়াৰে 6টা ৰাছিয়াৰ, 8টা আমেৰিকাৰ, এটি জাপানৰ আৰু এটি ইউৰোপীয়ান স্পেচ এজেঞ্চিৰ। 20 নৱেম্বৰ 1998ত স্থাপন কৰা ISSৰ সম্পূৰ্ণ সংস্থাপনৰ কাম 2011লৈকে চলিছিল আৰু তেতিয়াৰ পৰা এই ষ্টেচনত কোনো নহয় কোনো মহাকাশচাৰী থাকে। এই ISS বনোৱাৰ বাবদ খৰচ হৈছিল প্ৰায় $150 বিলিয়ন। এখন দেশে হয়তো এই ব্যয় কেতিয়াও বহন কৰিব নোৱাৰিলেহেঁতেন। বন্ধুসকল, এতিয়া প্ৰশ্ন উঠিব পাৰে যে ইমান টকা খৰচ কৰি কিয় এখন স্পেচ ষ্টেচন বনোৱা হ'ল? ইয়াৰ সিধা উত্তৰ এটাই, চাইণ্টিফিক এক্সপেৰিমেণ্ট আৰু স্পেচ বা অইন কোনো আউটাৰ স্পেচলৈ যোৱা যাত্ৰীৰ জিৰণিৰ স্থান হিচাপে এই ষ্টেচন স্থাপন কৰা হৈছিল। ফ্ৰেণ্ডছ, আহক এতিয়া ISSৰ কেইটামান আকৰ্ষণীয় তথ্যৰ বিষয়ে জানো। ISSে পৃথিৱীৰ কক্ষত প্ৰায় 28,000 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰি আছে। বন্ধুসকল, এই স্পীড বন্দুকৰ গুলীতকৈ 10 গুণ বেছি। ই মাত্ৰ 90 মিনিটতে পৃথিৱীৰ সম্পূৰ্ণ এপাক মাৰে আৰু ই 24 ঘণ্টাত ISSে 16 বাৰ সূৰ্য উদয় আৰু সূৰ্যাস্ত দেখা পায়। এখন ফুটবল খেলপথাৰৰ সমান ISSত নিতৌ 84 পৰা 120 কিলোৱাট বিজুলীৰ প্ৰয়োজন হয়। এই বিজুলী প্ৰায় 40 ঘৰ মানুহৰ এদিনৰ বিজুলী ব্যয়ৰ সমান। বন্ধুসকল, ISSত বিজুলীৰ ব্যৱস্থাৰ বাবে ডাঙৰ ডাঙৰ ছ'লাৰ পেনেল লগোৱা আছে আৰু এই পেনেলে উৎপন্ন কৰা বিজুলীৰে ISSত বিজুলী যোগান ধৰা হয়। ইয়াত লগোৱা এই ছ'লাৰ পেনেলৰ মূল্য হৈছে প্ৰায় 2000 কৰোৰ টকা। বন্ধুসকল, চন্দ্ৰৰ পাছতে আকাশত দেখা পোৱা উজ্জ্বল বস্তুটো হৈছে ISS, যাক সহজতে খালী চকুৰে দেখা পোৱা যায়। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত 2টা বাথৰুম, 6টা স্লিপিং চেম্বাৰ আৰু এখন 360 ডিগ্ৰী খিৰিকী আছে, যাৰ দ্বাৰা এষ্ট্ৰনটে পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা বৈজ্ঞানিকৰ বাবে যোগান ধৰা খাদ্যবোৰ এক বিশেষ প্ৰক্ৰিয়াৰে শুকান কৰা হয়, যাতে বস্তুবোৰ পাতল হয়। বন্ধুসকল, ইয়াক কৰাৰ মূল কাৰণ এটাই, যাতে খাদ্য পঠিওৱাত হোৱা খৰচ কম কৰা। কাৰণ ISSলৈ 700 গ্ৰাম বস্তু পঠিওৱাৰ বাবদ খৰচ হয় প্ৰায় 10 লাখ টকা। ISSত পানীৰ যোগান বৰ কমকৈ কৰা হয়, কাৰণ ইয়াত বাস কৰা বৈজ্ঞানিকসকলৰ মূল মটৰৰ পৰাও বিশুদ্ধীকৰণ কৰি পানী খাব পৰা কৰা হয়। পৃথিৱীৰ পৰা পানী কঢ়িয়াই নিয়াটো বহু খৰচী, চ' ইয়াত গাৰ ঘাম পৰ্যন্তও বিশুদ্ধীকৰণ কৰা হয়। ISS স্থাপন কৰাৰ পৰা আজিলৈ তাত 250 গৰাকী এষ্ট্ৰনট গৈ পাইছে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মহাকাশচাৰীৰ ভাৰ প্ৰায় সম্পূৰ্ণ হ্ৰাস পায়। এই ষ্টেচনৰ ভিতৰত ভাৰসাম্যতাৰ বাবে মহাকাশচাৰীৰ বাবে যানৰ ভিতৰত অহা যোৱা কৰাত বিশেষ সুবিধা হয়। ইয়াত তেওঁলোকে খোজ নাকাঢ়ে আৰু তাৰ সলনি দেহৰ গতি প্ৰয়োগ কৰি শূন্যত উপঙি অহা যোৱা কৰে। ভাৰসাম্যতাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হয়, বিশেষকৈ মলমূত্ৰ ত্যাগ কৰা আৰু খাদ্য খোৱা আদিৰ ক্ষেত্ৰত। এই ষ্টেচনত মলমূত্ৰ ত্যাগ কৰাৰ বাবে বিশেষ চেম্বাৰ থাকে, য'ত মেচিনৰ সহায়ত সেইবোৰ কালেক্ট কৰি ৰিচাইকেলৰ বাবে পঠোৱা হয়। বন্ধুসকল, পৃথিৱীত গুৰুত্বাকৰ্ষণৰ বাবে আমাৰ দেহৰ হাড় পেশী মজবুত হয়, বাট ফ্ৰেণ্ডছ, ISSত গ্ৰেভিটি নোহোৱা বাবে ইয়াতে বহুত দিন থাকিলে লাহে লাহে আমাৰ হাড় দুৰ্বল হ'ব ধৰে। সেইবাবে এই ষ্টেচনত ব্যায়ামৰ বাবে বিশেষ জিম থাকে, য'ত এষ্ট্ৰনটে ডেইলি নিয়মিত শৰীৰ চৰ্চা কৰিব লাগে। যদি নিয়মিত শৰীৰ চৰ্চা কৰা নাযায়, তেন্তে জিৰ' গ্ৰেভিটিৰ ফলত দেহৰ হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে। যদি ISSৰ কোনো অংশৰ বিজুতি ঘটে, তেতিয়া এষ্ট্ৰনটে ISSৰ বাহিৰলৈ ওলাই আহি সেই পাৰ্ট ৰিপেয়াৰিং কৰে। এই স্পেচ ৱাকৰ সময়ত এষ্ট্ৰনটবোৰে এক বিশেষ স্পেচ চুট পিন্ধি লয় আৰু তেওঁলোকে নিজকে এডাল বিশেষ ৰছীৰ দ্বাৰা ISSৰ লগত সম্পৰ্কিত কৰি ৰাখে, নহ'লে যিকোনো মুহূৰ্ততে বিপদ হ'ব পাৰে। ষ্টেচনত থকা এষ্ট্ৰনটসকলে দিনৰ প্ৰায় 2 ঘণ্টা সময় কাম কৰে। বাকীখিনি সময় দৈনন্দিন কৰ্মৰ লগতে কিতাপ পত্ৰ পঢ়া, গান শুনা আদি কাম কৰি সময় অতিবাহিত কৰে। বন্ধুসকল, এই এষ্ট্ৰনটবোৰক 2-3 মাহৰ মূৰে মূৰে পৃথিৱীলৈ লৈ অনা হয় আৰু ইয়াৰ ঠাই পূৰাবৰ বাবে পুনৰ অইন মহাকাশচাৰী পঠিয়াই দিয়া হয়। নাছাৰ এষ্ট্ৰনট মাৰ্ক বেণ্ডে ISSত 355 দিনলৈ আছিল, যি আজিও এক ৰেকৰ্ড হৈ আছে।